নমস্কাৰ ববিতাস কুকিং টুৰ ইন ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আকৌ স্বাগতম জনাইছো আৰু আজি এই ভিডিঅ'টো আপোনালোকে ইতিমধ্যে চাগে থাম্বনেইলত দেখি গম পালে অলপ গেজেটৰ এটা ভিডিঅ' মোৰ কিন্তু আপোনালোকে জানে চেনেলটো কুকিঙৰ বা ব্লগছৰ হয় মোৰ কোনো ধৰণৰ গেজেটৰ বা মই টেকনিকেল বা একো ভিডিঅ' নবনাও কিন্তু আজি এই ভিডিঅ'টো যিহেতু বনাইছে আপোনালোকে নিশ্চয় অলপ দৰকাৰী ভিডিঅ' মই ভাবিলো মই যিখিনি প্ৰব্লেম বা অসুবিধাৰ সন্মুখীন হৈছে সেইখিনি যাতে আপোনালোকে সন্মুখীন নহয় বা আমি নজনাকৈ অলপ ওপৰৰ পৰা চাই বস্তুবোৰ কিনি লওঁ আমাৰ ভাল লাগিলে বা আমাৰ এইটো বস্তু লাগে আমি কিনি লোৱা হয় কিন্তু হেতু নহয় আসলে আমি বহুত সৰু সৰু কথা কিছুমান মন কৰিব লগা হয় নহলে আমাৰ দেৰি হোৱা লগতে বহুতো নজনা কথা হলে অলপ দিগদাৰ হয় বা আমি যেহেতু অনলাইন আহিলে আমাৰ সকলোৱে নিশ্চয় জানি 24 আৱাৰ্ছৰ ভিতৰত আমি যদি এক্সচেঞ্জ নকৰো তাৰপিছত যে আমাৰ অকণমান ডিফেক্ট হয় বা আমি কিবা বস্তুটো আমাৰ কামত নাহে আমাৰ ৰিটাৰ্ণ কৰিবলৈ অসুবিধা হয় আৰু নেক্সট আমাৰ যদিও আমি কিন্তু মাৰ্কেটৰ পৰা কিনো বা আমাৰ ওচৰ ক'ব পৰা কিনো তেওঁলোকে বক্সটো আনবক্সিং কৰাৰ পিছত তেওঁলোকে ৰিটাৰ্ণো নলয় তেনেকুৱা বহুত কিছুমান প্ৰব্লেম আমি সন্মুখীন হ'ব লগা হয় যদি আমাৰ সৰু সৰু কথা কিছুমান আমি মন নকৰো বা আমি গুৰুত্ব নিদিওঁ সেইবিলাক কথাত আচলতে সেইবাবে ভাবিলো মই আজি এইটো ভিডিঅ' লৈ আহোঁ বহুত এটা দীঘলীয়া ভিডিঅ' নহয় কিন্তু বহুতেই মই আচলতে নিজে অনুভৱ কৰিলে অকণমান দৰকাৰী মই সেইবাবে ভিডিঅ'টো বনাই দিওঁ কোনো ইয়াত টেকনিকেল নহয় বা মই বহুত কিবা আপোনালোকক ডিটেইলছত একো জনা নাই যোৱা খালি আপোনালোকৰ সৰু সৰু কিছুমান কথা যদি কিনিবলৈ যায় মই এই কিনা এই বস্তুকেইটাৰ ভিতৰত তেতিয়াহ'লে হয়তো আপোনালোকে মোৰ এই ভিডিঅ'টো চাব লাগিব আৰু বহুতখিনি আপোনালোকে সহায় পাব বুলি মই আশা কৰিম ব'লক তেনেহ'লে অলপ পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো প্ৰথমতে হৈছে মই এটা GoPro কিনিছিলো GoPro Hero 11 Black Creator Edition আৰু লগতে এডাল ভল্টাও আহিছিল এডাল সেলফি ষ্টিকৰ দৰে কাম কৰে আৰু বহুত কিবা কিবি আছে ইয়াৰ বিষয়ে মই আপোনালোকক ক'বলৈ নাযাওঁ বহুত ভিডিঅ' এভেইলেবল আছে আপোনালোকে চাই ল'লে সকলোখিনি গম পাব যিহেতু মই কৈছে মই টেকনিকেলৰ ভিডিঅ' বনোৱা নাই এডাল সেলফি ষ্টিক বুলিও আপোনালোকে ক'ব পাৰি বহুতে গুৰুত্বপূৰ্ণ ইয়াৰ লগত বহুত এটা ভাল এডিশ্যন দিছে GoPro'য়ে মই নিজেও অকণমান কৰি মেলি চোৱাত ভাল লাগিছে কিন্তু ইয়াৰ এটা ইম্পৰ্টেণ্ট মই এটা কথা ক'ব বিচাৰো আমি যেতিয়া GoPro অৰ্ডাৰ দিছিলো আমি সকলো সব চাইছিলো বহুত নতুন হয় একদম লেটেষ্ট ভালো লাগে সব ফালৰ পৰা ভাল আছিল কিন্তু ইয়াত আমি এটা বহুত এটা ডাঙৰ বস্তু আমি ইয়াত মিছ কৰি গৈছিলো আচলতে ক'বলৈ গ'লে মিছ কৰিছিলো বুলি মই ক'ব লাগিব ইয়াত মেমৰি কাৰ্ড নাই আৰু মোৰ ইয়ালৈ মই যি ক'ব পাৰিছোতো নাজানো মই এইটো এমেজনৰ পৰা কিনিছিলো মই কৈছো আকৌ আই বটনত আপোনালোকে চাই ল'ব মই ডিটেইলছত সকলোখিনি দিছো আৰু মোৰ ইয়াত আহি পাওঁতে 8-9 দিন মান লাগিছিল আৰু নেক্সট হ'ল এওঁ যিহেতু যেতিয়া অৰ্ডাৰ দিছিল তেতিয়া হয়তো এওঁ মন নকৰিলে ইমান সৰু কথাটো ভবা নহয় ন কিছুমান সৰু কথা বা ময়ো যেতিয়া চাইছিলো তেতিয়াও ময়ো মন নকৰিলো যে নাই আছে কাৰণ ইমান দামী এটা কেমেৰা আৰু নাই বুলি আমি কেতিয়াও ভবা নহয় কেতিয়াবা আমি টেক ফৰ গ্ৰান্টেড নিচিনা লৈ লওঁ যে নাই আছে এই বস্তু আৰু তাৰ মানে অকণমান এটা ডাঙৰ এটা ইছ্যু হৈছিলে মোৰ আৰু আকৌ মোৰ অকণমান লেট হৈ গৈছিলে ইয়াত আপোনালোকৰ GoPro'ত মেমৰি কাৰ্ড নাথাকে আমি এক্সট্ৰা মেমৰি কাৰ্ড ল'ব লাগিব আৰু মেমৰি কাৰ্ড নথকাৰ বাবে আকৌ মই ভাল মেমৰি কাৰ্ড চাই বেলেগকো সুধি কোনখন মেমৰি কাৰ্ড ল'লে ভাল হ'ব কি হ'ব সকলো ৰিচাৰ্চ কৰোঁতে দুদিনমান গ'ল তাৰপিছত আমি এখন মেমৰি কাৰ্ড লৈছিলো এখন আপোনাৰ হৈছে SanDiskৰ Extreme Pro মেমৰি কাৰ্ড এখন এয়া দেখিছে এইটো মই ইতিমধ্যে তাত লগাই ৰেডি কৰি লৈছো আৰু মেমৰি কাৰ্ডখন আমি কিনিব লগা হ'ল আৰু মেমৰি কাৰ্ডখন আকৌ আহি পাওঁতে আনাদাৰ 8-9 দিন মান লাগিলে মুঠতে টোটেল আমাৰ ক'বলৈ গ'লে 20 দিন মানৰ ওপৰত কেমেৰা এনেকে পৰি থাকিলে কাৰণ আমি নজনাৰ দুখতে আমাৰতো অলপ দিন লাগি গ'ল তাৰপিছত এতিয়া শিকোতেও টাইম লাগে সেইবাবে আপোনালোকক আগতে প্ৰত্যেকটো ভিডিঅ'তে কৈছো মই আগতেও কৈছো মই অলপ ঘৰুৱা কামত বহুত ব্যস্ত থকাৰ বাবে মই বহুত কমেই সময় পাওঁ সেইবাবে মোৰ ভিডিঅ'বোৰ বহুত গেপত আহি থাকে উপায় নাইকিয়া মই একো মেনেজ কৰিব নোৱাৰো যিহেতু মোৰ চবফালে ইম্পৰ্টেণ্ট চবফালে চাব লগা হয় তাৰ মাজে মাজে মই অলপ অলপ শিকি মেলি এতিয়া আছো মই কৈছো GoPro'টো মই ইতিমধ্যে শিকি মেলি অলমষ্ট ছেটিং কৰি ৰেডি আৰু চেনেল ছেটিংখিনি মানে মোৰ যিমানখিনি দৰকাৰ আচলতে মই ইমানটো একশ্যন ভিডিঅ' কৰিবলৈ নাযাওঁ যদিও একশ্যন কেমেৰা মোৰ কাৰণে ব্লগিঙৰ কাৰণে যিমানখিনি মোৰ দৰকাৰ মই সিমানখিনি মই ছেটিং কৰি ৰেডি কৰি ল'লো এতিয়া খালি জাষ্ট সেই ভল্টাডালৰ অকল লগত কানেক্ট কৰিবলৈ আছে সেইখিনি শিকাৰ পিছত মোৰ পুৰা ছেটআপটো ৰেডি হৈ যাব ছেটিংটো ৰেডি হৈ যাব আৰু বাকী ক'বলৈ গ'লে সেইটোৱেই আপোনালোকে যেতিয়া GoPro কিনিব বিশেষকৈ মই কিনা GoPro এইটো কৈছো আপোনালোকক GoPro Hero 11 Black Creator Edition ইয়াত মেমৰি কাৰ্ড নাথাকে বাকীবিলাকতো মই নাজানো মেমৰি কাৰ্ড নাথাকে বাবে মই এক্সট্ৰা মেমৰি কাৰ্ড কিনিব লগা হ'ল আপোনালোকে যেতিয়াই কিনিব বিচাৰে তেতিয়া লগতে মেমৰি কাৰ্ডো কিনি দিব মই আকৌ আপোনালোকক দেখাই দিম মই SanDiskৰ এখন বহুতে ভাল মেমৰি কাৰ্ড এখন কিনিছো মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম আপোনালোকে তাত গৈও কিনিব পাৰিব ইমানেই আছিল GoPro'ৰ বিষয়ে যাতে আপোনালোকে কিনিলে তেনেকুৱা ধৰণৰ কোনো অসুবিধাৰ সন্মুখীন নহয় কাৰণ 9-10 দিন মান যদি কেমেৰা আহোঁতে লাগে আমরা দুদিনমান আকৌ কোনখন মেমৰি কাৰ্ড ল'ম সেইটোৰ পৰা ৰিচাৰ্চ কৰি চাই মিলি সুধি 10 দিন মান লাগক 9-10 দিন মান লাগক তেনেকৈ বহুত লেটো হৈ যায় যদি আপোনালোকে আৰ্জেণ্ট কিনি মেলি ইউজ কৰিব বিচাৰে আৰু বা নজনা সকলকে কৈছো ইতিমধ্যে বহুতে ভিডিঅ' আছে আপোনালোকে সকলোৱে চাব পাৰিব খালি মই সৰু মোৰ ফালৰ পৰা মই এটা শ্বেয়াৰ কৰিলো যাতে মোৰ প্ৰব্লেমো হৈছিলে বা মই কি কৰিম এতিয়া ক'ৰ পৰা ল'ম কি কৰিলে ভাল হ'ব কেনেকুৱা ধৰণে ল'ব সেইবোৰ কৰোঁতেও সময় লাগে অলপ ন সেইটো কাৰণে ভাবিলো নাই আপোনালোকক এইটো মই সৰুৱাকৈ অকণমান জনাই দিওঁ যাতে আপোনালোকৰ কোনো ধৰণৰ অসুবিধা নহয় GoPro কিনিলে মুঠতে আপোনালোকে লগতে মেমৰি কাৰ্ড এখন অৰ্ডাৰ দি ল'ব
আৰু নেক্সট মোৰ হ'ল আজি মই আপোনালোকক আৰু এটা ইম্পৰ্টেণ্ট কথা ক'ব বিচাৰিছো সেম ভিডিঅ'তে মই দুটা পাৰ্টকে ভিডিঅ' বনাব বিচাৰা নাই মই ডিজিটেকৰ এটা মাইক কিনিছিলো প্ৰথম কথা আৰু ডিজিটেকৰ মাইক বহুতে ভাল মাইক বুলি ক'ব লাগিব তাত আপোনাৰ এটা ৰিচিভাৰ দিব এটা দুটা এনেকে ট্ৰান্সমিটাৰ দিব আৰু ইটো উইনমাফ দিব উইনমাফৰ সৈতে এটা বহুতে কামৰ বস্তু লগতে এটা ধুনীয়া এনেকা বক্সৰ ভিতৰত ভৰাই দিব আপোনালোকে তাৰ যদি মোৰ আনবক্সিঙৰ ভিডিঅ' চোৱা নাই চাব কিন্তু মই ডাঙৰ কোনো ধৰণৰ লং ভিডিঅ' বনোৱা নাই শৰ্ট ভিডিঅ' বনাইছো তথাপি আই বাটনত ইয়াৰ আনবক্সিঙৰ ভিডিঅ'টো দি দিম কি আহিছে কি নাই আপোনালোকে সকলোখিনি চাব পাৰিব ডিটেইলছটো নাই যদিও চাব পাৰিব বহুত সব বস্তুটো দি দিয়া আছে আৰু যিহেতু ট্ৰান্সমিটাৰ দুটা আছে ট্ৰান্সমিটাৰ দুটা থকাৰ বাবে সকলো বস্তুটো ডাবল আহিবই আৰু চাৰ্জ দিবৰ বাবেও তেওঁলোকে ধুনীয়াকৈ এনেকে দিছে এডাল ৱায়াৰত আপোনালোকে দুটা একেলগে চাৰ্জ দিব পাৰিব বহুতখিনি বস্তু দিছে সহজভাৱে দিছে একো প্ৰব্লেম নাই সেইটোত কোনো ধৰণৰ অসুবিধা নাই আৰু বহুতে ইউজ কৰিও মই ভাল পাইছো আপোনালোকক মই ভিডিঅ'টোৰ শেষত মই এণ্ড স্ক্ৰীনত দুটা ভিডিঅ' দি দিম ফাৰ্ষ্ট মোৰ ভিডিঅ'টো স্পাইল পটেটৰ যিটো মোৰ ভিডিঅ' সেইটো আৰু ছেকেণ্ড মোৰ যিটো বাবাৰিচি যিখন ৰেষ্টুৰেণ্টৰ ভিডিঅ' তাত মই উইনমাফৰ সৈতে ডিজিটেকৰ মাইককেইটা ইউজ কৰিছো বহুতে ভাল চাউণ্ড আহিছে মোৰ বহুতে ভাল লাগিছে আৰু মই এই অনলাইনে পাৰ্চেজ কৰিছো সকলোখিনি মই শৰ্ট ভিডিঅ'টোত আছে আপোনালোকে চাব মই প্ৰথমতে আপোনালোকৰ আগতে ক'ব বিচাৰিম মোৰ প্ৰথম যিটো মোবাইল আছিলে ৰেডমি মোবাইলটোত কি হৈছিলে মই বেলেগ কোম্পানীৰ এটা মাইক কিনিছিলো আৰু তাত মোৰ কোনো ধৰণৰ চিপৰ্ট আছিলে চিপৰ্ট থকাৰ বাবে মোৰ কাম নোহোৱা হৈছিলে কোনো ধৰণৰ মাইকটো মই ইউজ কৰিব নোৱাৰিছিলো আকৌ মই ৰিটাৰ্ণ কৰিব লগা হ'ল ৰেডমিটো নহ'ল কাৰণে মইতো সেইকাৰণে কি নকৰিব লাগি ভাবিলো এটা মই নতুন মোবাইল লোৱা যাওক আৰু নতুন মোবাইল ল'বলৈ মই এটা OnePlus-ৰ নতুন মোবাইল এটা কিনিলো আৰু ইয়াৰো মই আনবক্সিঙৰ শৰ্ট ভিডিঅ' আপোনালোকক জনাব বিচাৰিম কোনো ধৰণৰ লং ভিডিঅ' নহয় শৰ্ট ভিডিঅ' এটা মই বনাইছিলো আনবক্সিঙৰ আপোনালোকে আই বাটনত দিম চাব আৰু OnePlus-ৰ মই ভাবিলো আৰু ডিজিটেকো তেনেকুৱা চেম হ'ব তেওঁলোকে ৱায়াৰটো দিবই কামত আহিব ইজিলি হৈও যাব কিন্তু মই এটা বহুত মানে চক লাগিছিলে যেতিয়া মই আনি যেতিয়া ইউজ কৰিব লৈছিলো ঘৰত মই পুৰা বহি লৈছিলো আৰু যিটো পৰ্ট দিব আপোনালোকে দেখিব এনেকুৱা এটা পৰ্ট দিব ইয়াত এনেকে লিখা আছে কেমেৰা বুলি দুডাল পৰ্ট দিব কেমেৰা ফটোগ্ৰাফী ইয়াততো এইবোৰ কেমেৰা আপোনাৰ DSLR-টো ধুনীয়াকে লগাই আপোনালোকে কৰিব পাৰিব একো প্ৰব্লেম নাই ধুনীয়াকে হৈ গৈছে সব ইজিলি হৈ গৈছিলে আৰু লগতে আপোনালোকৰ আৰু ৱায়াৰ দিব এনেকে আৰু এডাল ফোনৰ এয়া দেখিছে নহয় এই ফোনৰ লগাইছিলো আৰু প্ৰথমতে মই ৰেডমিটোত লগাই চালো আৰু ৰেডমিটো লগোৱাৰ লগে লগে হৈছিলে মই ভাবিছো ঠিকে আছে ভাবিছো OnePlus-টো হৈ যাব OnePlus-ত যেতিয়া মই এডাল কানেক্ট কৰিব বিচাৰিছিলো এইটো কানেক্টটো হোৱা নাই প্ৰথম কথা তেতিয়া প্ৰথম মই অকমান ভয় লাগিছিল তেতিয়া মই অলপ টেনচনত আহি গৈছো নাই মই কি হ'ব তাৰপিছত মই এডাল যেতিয়া চি পৰ্টডাল দিছিল চি পৰ্টডাল দিও লগাইছো চি পৰ্টডাল দিও যেতিয়া হোৱা নাছিল OnePlus-ত তেতিয়া মোৰ ভয়টো বেছি লাগিছিল কাৰণ মই কিটা অলমষ্ট 4-5 দিন মান হৈ গৈছিল মই ডিজিটেকটো ফোনৰ লগত টেষ্ট কৰা নাছিলো মই ভাবিছিলো হ'বই আৰু নোহোৱাটো কোনো কাৰণ নাই কাৰণ মোৰ ৰেডমিটো যোৱাবাৰ নহ'ল এবাৰটো সকলোখিনি ভালেই আহিছে হৈ যাব আৰু মই লগাই মেলি চালো আৰু যেতিয়া নহ'ল মই সঁচাকৈ ক'বলৈ গ'লে বহুতে ভয় লাগিছিল কি কৰো কি নকৰো লাগিছিল মই দুদিনমান বহুত ভিডিঅ' চাই শিকি কি কৰিম কি নাই তাৰপিছত মই মোৰ সলিউশ্যন উলিয়ালো আৰু সলিউশ্যনটো ওলোৱাৰ লগে লগে আৰু মই আপোনালোকক জনাব বিচাৰিম এতিয়া মোৰ এই চি পৰ্টডালে ধুনীয়াকৈ OnePlus-ত কাম কৰিছে কিন্তু তাৰ আগতে মই আপোনালোকক জনাব বিচাৰিম কিছুমান ভিডিঅ' দিয়া থাকে চি পৰ্টডাল লগালে ধুনীয়াকৈ OnePlus-ৰ হওক যিকোনো মোবাইলত হওক ধুনীয়াকৈ চাউণ্ড আহি যায় আপোনালোকে ডিজিটেক ইউজ কৰিব পাৰিব কিন্তু তাৰ বহুত ভিডিঅ' মিছা কাৰণ তেওঁলোকে ফোনটোৰ কথা নকয় কি ফোন তেওঁলোকে নকয় মুঠতে ফোনটো চি পৰ্টডাল লগালে ইউজ কৰিলে বাছ হৈ গ'ল সিমানে দেখায় বহুত শৰ্ট ভিডিঅ'টোত আপোনালোকে দেখিব কিন্তু এইটো নকয় যে আপোনাক কোনটো মোবাইল ইউজ কৰিছে আৰু ময়ো তেনেকে কোনটো মোবাইল ল'লে হ'ব নহ'ব মই নাচালো আৰু মই সেইকাৰণে OnePlus-টো লৈ ল'লো আৰু মই ভাবিছো এতিয়া কি কৰা যায় ইমান দামী মোবাইল এটা লোৱাৰ পাছত আৰু ইমান দামী মাইক লোৱাৰ পাছত এক্সচেঞ্জো নহ'ব এইটো যেনেকে হ'লেও ইউজ কৰিব লাগিব মই সঁচাকৈ বহুত বেছি টেনচনত আছিলো আৰু এইটো ভিডিঅ' মই আজি বনোৱাৰ কাৰণটো সেইটোৱে দুদিনমান ভিডিঅ' চোৱাৰ পাছত নেটত পঢ়া মেলাৰ পিছত মই ইয়াত এটা অপেন কেমেৰা আকৌ কৈছো আপোনালোকক অপেন কেমেৰা বুলি মই এটা এপ ডাউনলোড কৰিলো আৰু ডাউনলোড কৰাৰ পাছতে মোৰ সকলোখিনি ভালদৰে হৈ গ'ল মোৰ মানে এতিয়া শান্তি লাগিছে যে কামটো হ'ল মই সেইকাৰণে আপোনালোকক জনাব বিচাৰিম যদি আপোনালোকৰ চি পৰ্টডাল কাম নকৰে বা ইয়াত যেতিয়া ফোন লিখা ৱায়াৰ আছে কাম নকৰে আপোনালোকে টেনচন নল'ব অপেন কেমেৰা এপটো ডাউনলোড কৰি ল'ব ডাউনলোড কৰাৰ পাছত আপোনালোকৰ এই ডিজিটেকৰ মাইকটো ধুনীয়াকৈ কাম কৰিব আৰু বেলেগ মাইকো যদি আপোনালোকৰ চি পৰ্টত কাম নকৰে বা এনেকুৱা একো কাম নকৰিলেও বা বেলেগ ৱায়াৰ কাম নকৰিলে আপোনালোকে অপেন কেমেৰাটো ইউজ কৰি এনেকে পৰ্টটো লগাই কৰিব পাৰিব বহুত ভিডিঅ' মই চাইছিলো মই শিকিবলৈ চেষ্টা কৰিছো যদি কেনেবাকে হৈ যায় নেকি তেতিয়া তেওঁলোকে কোন মোবাইল কি মোবাইল এইবিলাক পোৱা নাছিল কিন্তু সেইকাৰণে আপোনালোকক মই জনাব বিচাৰিম যদি আপোনালোকে যিকোনো মোবাইল ল'লে ভয় কৰা কোনো কাৰণ নাই যদি কাম নকৰে বা চাউণ্ড নাহে আপোনালোকে অপেন কেমেৰাটো ডাউনলোড কৰি লৈ ইউজ কৰিব পাৰিব ডিজিটেক মাইকবিলাক সঁচাকৈ বহুতে ভাল স্পেচিয়েলি এই উইনমাফ কেইটা বহুতে কাম কৰিছে আপোনালোকে মোৰ এণ্ড স্ক্ৰীনত মই আকৌ কৈছো এণ্ড স্ক্ৰীনত মই দুটা ভিডিঅ' দি দিম মোৰ একদম লেটেষ্ট যিকেইটা ভিডিঅ' মই ডিজিটেক মাইকে ইউজ কৰিছো বহুতে ভাল কোৱালিটি আহিছে সেইবাবে মই আশা কৰিম আপোনালোকে ভয় নকৰি মোৰ নিচিনাকৈ টেনচনত নাহি আপোনালোকে অপেন কেমেৰা যিটো এপ ডাউনলোড কৰি সকলোখিনি ভালদৰে ইউজ কৰিব পাৰিব এতিয়া সকলোখিনি ভালদৰে ইউজো কৰিছো মই টেবলেটতো আৰামত কৰিব পাৰিছো একো প্ৰব্লেম নাই হোৱা আৰু যদি নহ'লে মই তাত অপেন কেমেৰা এপটো ডাউনলোড কৰি ল'ম তাতো মই আৰামত কৰিব পাৰিম আৰু ভিডিঅ'টো ইমানেই আছিলে মই যিহেতু আপোনালোকক কৈছো মই এনি টাইমটো আপোনাৰ GoPro লৈতো হয় সব জেগাতে ঘূৰি ফুৰা নহয় কেতিয়াবা আপোনাৰ ইমাৰ্জেঞ্চি হ'ল কিবা ভিডিঅ' কৰিবলৈ মন গ'লে
আমি মোবাইলতো কৰিব লাগিব সেইবাবে মই আচলতে ভাল মোবাইল এটা লৈ লৈছিলো কাৰণ কেইদিনমান হোৱাৰ পিছত এক্সচেঞ্জো নহ'ব কি কৰা যায় মোৰে নহয় সকলোৱে টেনচনত আহিব সেইবাবে আজি এই সৰুৱাকে ভিডিঅ'টো আপোনালোকক বনালো আশা কৰো আপোনালোকে মোৰ ভিডিঅ'টো বহুতে আপোনালোকৰ হেল্পফুল হ'ব যদিও বহুত ভিডিঅ' আছে বহুত ভিডিঅ' চাই শিকিব পাৰিব মই আকৌ কৈছো মোৰটো একো টেকনিকেল ভিডিঅ' নহয় আপোনালোকক সেইকাৰণে একো ডিটেইলছত দেখাবলৈ নাযাওঁ জাষ্ট সৰু সৰু দুটা কথা জনাবলৈ মোৰ দৰে যদি আপোনালোকে ভুল নকৰে হঠাৎ কিবা কিনাৰ আগতে যদি চিন্তা নকৰাকে বা নজনাকৈ কিনে এই সৰু সৰু কথা কিছুমান চিন্তা কৰিব লাগে আচলতে চিন্তা নকৰাৰ বাবে অকণ টেনচন হৈছিল মই যদি আপোনালোকৰ টেনচন নহয় ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে যদি সুবিধা পায় আৰু ডিজিটেল মাইক মই সঁচাকৈ ভাল পাইছো আৰু ইয়াৰো এইটো এটা সেই সৰু কথা এটা মেমৰি কাৰ্ড নাথাকে মেমৰি কাৰ্ড আপোনালোকে যেতিয়াই কেমেৰা কিনিব GoPro লগতে মেমৰি কাৰ্ড অৰ্ডাৰ দিব লাগিব সেই সৰু সৰু কথাকেইটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো আৰু মই আকৌ কৈছো মই সকলোখিনি কাম নিজেই কৰো যিহেতু মোক সেইখিনি শিকোতে অকণমান টাইমো লাগে মই চব নিজে কৰিব লগা হয় যিহেতু সময়ো নাপায় আৰু আমাৰ একমাত্ৰ এজনীয়ে ছোৱালী বাহিৰত থাকে তাইও মোৰ নাই ঘৰত হেল্প কৰিবলৈ মই কাৰোবাক সুধি মেলি কৰি বা নিজে সকলোখিনি কৰো এডিটিং মই কতো শিকা নাই ভিডিঅ' বনাই যেনেকে পাৰো নিজে যেনেকে পাৰিছো তেনেকে এডিটিং কৰিছো আশা কৰো আপোনালোকে মোৰ ভিডিঅ'বোৰ তেনেদৰে চাই ভাল পাব তেনেদৰে আঁকোৱালি ল'ব আৰু আজিৰ এই ভিডিঅ'টো বহুতে আপোনালোকৰ সহায় হ'ব আৰু আপোনালোকে জানিও নিশ্চয় ভাল পাব বুলি মই আশা কৰিম তেন্তে আজিলৈ আহিছো অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকক অতি সোনকালে লগ পাম কিন্তু মোৰ ভিডিঅ'বোৰ সম্পূৰ্ণ চাব শেষলৈকে চালে সম্পূৰ্ণ ভিডিঅ'টো চালে আমাৰ বাবে সহায় হয় কিন্তু যোৱাৰ আগতে আপোনালোকক নিশ্চয় ক'ব বিচাৰিম যিসকলে মোৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিবলৈ কমেণ্ট কৰিবলৈ শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যিসকলে মোৰ চেনেলটোলৈ আহিছে বা ভিজিট কৰিছে তেওঁলোকে নিশ্চয় ছাবস্ক্ৰাইব কৰিব তেনেহ'লে আজিলৈ আহিছো সকলো হাঁহি থাকক সকলো আনন্দ থাকক সকলো ফূৰ্তি থাকক বাই বাই